ৰাম ৰাম বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভাল দিন আহি আছে। এইবাৰ ডিচেম্বৰ মাহৰ ৰাশিফল আপোনালোকক কম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকৰ জীৱনত পৰিৱৰ্তন হৈছে না নাই আৰু আপোনালোকৰ জীৱনত কি কি পৰিৱৰ্তন হ'বলৈ গৈ আছে, এই ভিডিঅ'টোত আপোনালোকে সকলো কথা জানিবলৈ পাৰিব। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, এইবাৰ ডিচেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ এই 5টা ৰাশিৰ দিন ঘূৰিব। ঘৰখনত হ'ব উন্নতি, ঘৰখনত কেতিয়াও দৰিদ্ৰতা আপোনালোকৰ দেখা নিদিয়ে। বন্ধু বান্ধৱীসকল, 5টা ৰাশিৰ যে উন্নতিৰ কথা কলো, এই 5টা ৰাশিৰ নাম হৈছে কৰ্কট, মকৰ, কুম্ভ, মীন আৰু কন্যা ৰাশি। এই জাতক জাতিকাসকলৰ এইবাৰ দিন ঘূৰিব। তেওঁলোকে যদি আগতে আয় উন্নতি কৰিব পৰা নাছিল, যিহেতু এইবাৰ ডিচেম্বৰ মাহত আমাৰ গ্ৰহ সলনি হৈছে আৰু সেই কাৰণে আপোনালোকৰ যিকোনো কাম কৰিলে ভাল প্ৰতিফলন দেখিবলৈ পাব। ঘৰখনত আয় উন্নতিৰে ভৰি পৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে সদায় গা ধোৱাৰ পিছত আপোনালোকে সূৰ্য প্ৰণাম কৰিব আৰু লগতে ৰাহু কেতুৰ নাম ল'ব আৰু লগতে গংগা মাৰো নাম ল'ব। আপোনালোকে ডিচেম্বৰ মাহৰ পৰা যদি আপোনালোকৰ শৰীৰত বেমাৰ আজাৰ হৈ আছিল, সকলোবোৰ শেষ হৈ যাব। 2025 চন পৰাৰ লগে লগে আপোনালোকৰ শৰীৰত নতুন ধৰণৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। শৰীৰত না থাকিব বেমাৰ আজাৰ, না থাকিব অসুখ বিসুখ, সকলো দিশতে আপোনালোকে শান্তি লাভ কৰিব।